গুড মৰ্ণিং বন্ধুসকল। আজি ৰাতিপুৱা আপোনালোকক কি দেখাবলৈ লৈছোঁ, আজি আমাৰ ৰেচিপিখিনি চাওকচোন আপোনালোকে। এয়া ৰাতিপুৱা মানুহজনে লৈ পেলাই বোলে মোক কৈছে যে মাছ ল'লোঁ আজি। মই বোলো কি মাছ? বোলে ডাঙৰ মাছ ল'লোঁ। এতিয়া ডাঙৰ মাছ মই চিনি পালেহে, মইতো ধৰিবই নোৱাৰোঁ ডাঙৰ মাছ কি মাছ এইবিলাক চব। আৰু মই ভাল পোৱা এয়া পেটু আনিছে। মই আচলতে ভাল পাওঁ মাছৰ পেটু। আপোনালোকে ভাল পায় নে নাই পায় মই নাজানো, কিন্তু মই বহুত ভাল পাওঁ। যদি সম্পূৰ্ণ চাই থাকিব আৰু স্কিপ কিন্তু কৰিব নোৱাৰিব। স্কিপ কৰিলে আপোনালোকে কেনেকৈ বনাম কি কৰিম মই আপোনালোকে গম নাপাব। চ' এইখিনি মাছ কিহৰ লগত বনাম চাব। আৰু এইখিনি ৰাতিপুৱা মই বাৰীলৈ গৈছিলোঁ, বাৰীতে কেইটামান কেৰেলা পালোঁ। ঘৰতে হৈছে আৰু দুই এসাঁজ খাবলৈ মাজে মাজে। এইখিনি কেৰেলা আৰু কেৰেলাৰো এটা আইটেম বনাম, কি বনাম মানে সেইখিনিও দেখাম। সেইখিনি ঘৰৰ আম দেখিছে, গুৱাহাটী মহানগৰীত থাকি কিমান ঘৰৰ বস্তু খাবলৈ পাইছোঁ। আমাৰ সৌভাগ্যই, কাৰণ কিছুমান চাগে গাঁৱৰ মানুহেও এনেকৈ ধৰণে খাবলৈ পোৱা নাই, যিহেতু নিজৰ ঘৰত সকলোৰে ঘৰত এনেকৈ নাথাকে ন বস্তু। তো আমাৰ কি সৌভাগ্য, ঘৰৰ বস্তু আচলতে খাবলৈ পাইছোঁ। আজিৰ ভিডিঅ'টো চাই থাকক। মই এতিয়া মাছখিনি ধুই লওঁ ধুনীয়াকৈ। এয়া মাছখিনি মই প্ৰথমে ধুই লওঁ ভালকৈ। আৰু চাব মাছখিনি যাতে বালি ৰৈ নাযায়। কেতিয়াবা কি হয়, কাটোতে বালি লাগিব পাৰে। তো মাছখিনি যদি বালি লাগে খিচখিচিয়া লাগিব, ভাল নালাগিব থাকিলে খাই। তো সেইটো কাৰণে খুব ভালদৰে যিমান পাৰে মোহাৰি ধুনীয়াকৈ মাছখিনি ধুই ল'লোঁ। এয়া দেখিছেনে তেল, আৰু মাছৰ তেল ইমানেই বেছি। তেলৰ ভিতৰত কিন্তু এই তেলখিনিৰ ভিতৰত মাছৰ পেটু, আচলতে তেলো আছে পেটু আছে। কিবা লেতেৰা বস্তু থাকিব পাৰে, মাটি, তাহাঁতিতো যিকোনো বস্তু খায়, মাটিৰ পৰা ধৰি যিকোনো বস্তু খায়। তো সেই বস্তুখিনি আমি আঁতৰাই পেলাব লাগিব। আৰু মাছৰ তেল কোনে ভাল পায় মোক জনাব দেই। মই বিৰাট ভাল পাওঁ মাছৰ তেল। মাছৰ পেটু আচলতে যেনেধৰণে বনালেও ভাল লাগে নহয়নে খাই? মোৰ কিন্তু বহুত ভাল পাওঁ। আপোনালোকেও ভাল পায় নিশ্চয়, নহয় জানো? গান গাই ভাল পোৱা মানুহ যিহেতু গান গায়ে ভাল পাওঁ। মুখত গান নহ'লে নহয় আৰু সৰা পাতে পাতে ফাগুন নামে পলাশৰে ৰাঙলী। মাছখিনি খুব ধুনীয়াকৈ ধুই ল'লোঁ আৰু মাছখিনি মই পানীখিনি শুকাবলৈ দিলোঁ। এতিয়া দুটা ডাব্বাত মই থৈ দিম, আৰু ডাব্বাখিনি মই ফ্ৰিজত ৰাখি থ'ব লাগিব। তেতিয়া যেতিয়াই মন যায় মই মাছ খাব পাৰিম। মাছৰ টুকুৰাখিনি এটা ছাইডে থ'ম, আৰু এই মাথাখিনি মই এক্সট্ৰাকৈ থ'ম। তো যিহেতু মাথা সঁচাকৈ বেলেগ ভাল লাগে খাই, নহয় জানো? আৰু মাথা মোৰ ভাল লাগে আচলতে কচু শাকৰ লগত মাথা, আৰু নহ'লে মুড়ি ঘণ্টা বনায়ো খাই ভাল লাগে। আমাৰ ঘৰত পিছে মাংসতকৈ মাছৰ আইটেমটো বেছি চলে। মাছ খাই ভাল পোৱা মানুহ যিহেতু আমি। এতিয়া মাছখিনি পটাপট ভৰাই লওঁ। মাছখিনি একদম পটাপট ভৰাই ল'লোঁ, আৰু মাছখিনি মই ডব্বা দুটাত এতিয়া সাফৰ দুটা মাৰি দিছোঁ। মাৰি পেলাই দুইটা ডব্বা হাতত লৈ মই এতিয়া ফ্ৰিজত ৰাখি দিম। আৰু যেতিয়া মন যায় মই তেতিয়া মাছ বনাই যেনেকৈ ধৰণে মন যায় আমি তেনেকৈ খাব পাৰিম। মাছ লৈছোঁ এতিয়া 3 পিচ মাত্ৰ, কাৰণ আমি কণমানজনী অকণমান টেষ্ট কৰে, তাই ইমান ভাল নাপায় মাছ খাই। তো তাইক খুৱাবই লাগিব, মাছৰ জোলটো হ'লেও খুৱাব লাগিব। তো এয়া ঘৰৰ টেঙামৰা পাত আছিলে ঘৰৰ। তো এইখিনি মাছৰ লগত বনাম আজি। গোলাঘাট গৈছিলোঁ, গোলাঘাটৰ পৰা ৰঙালাও লৈ আহিছিলোঁ। ৰঙালাওৰ লগত পনীৰ বনাম এনেধৰণে। তো চব্জি অকণমান বনাম, মাছৰ তৰকাৰী বনাম। এয়া কেৰাহীখন পাতি ল'লোঁ এফালে। কেৰাহীখনত অকণমান তেল দিছোঁ। মই পাকঘৰৰ অৱস্থাটো চাওকচোন। মই আচলতে এনেকৈ উপায় নাই কাম কৰিবলৈ, পাকঘৰত থকা মানুহেহে জানে পাকঘৰখন কিমান খেলি মেলি হৈ যায়। কিন্তু খুব বেছি বনোৱা সময়খিনিহে এনেকুৱা হয়, চেডলি ভেডলি হৈ যায় আচলতে। তাৰপিছত বনাই মেলি যেতিয়া হৈ যায় তাৰপিছত আকৌ ঠিক হৈ যায়। তেলটো গৰম হৈছে নে নাই চাই লওঁ। মাছখিনি ভাজি ল'লোঁ। তাৰপিছত আমি এতিয়া তৰকাৰী চৰকাৰী বনাই চব আচলতে হৈয়ে গ'ল মোৰ খানা অলৰেডি বনোৱা। বাকীখিনি শেষত বনাবলৈ লৈছোঁ কি জানেনে? পকৰী। তো পকৰী খাই সকলোৱে ভাল পায়, ময়ো ভাল পাওঁ। বেচন অকণমান দিলোঁ, আৰু কলডিল অকণমান আছিলে, কলডিলৰ টুকুৰা অকণমান দিলোঁ কাটি। তাৰপিছত লগতে পিঁয়াজ আৰু ধনিয়া, নৰসিংহ পাত দুটামান দি দিলোঁ। খাবলৈ বৰ ভাল লাগে নহয় জানো? তো এতিয়া ভাজি লৈছোঁ পকৰীকেইটা।
তো মানুহজনৰ লৰালৰি হৈছে যাবলৈ, কিন্তু মই পটাপট ভাতকেইটা তেখেতৰ কাৰণে বাঢ়ি ল'লোঁ। আৰু এয়া বনালোঁ মই, দেখিছেনে? এয়া হৈছে মাছৰ টেঙা জোল। মাছৰ টেঙা জোল বুলি ক'লে সকলোৰে পানী পৰে, হয় নাই? আৰু এয়া বনাইছোঁ অকণমান চব্জি, তাৰমানে ৰঙালাও চব্জি। ৰঙালাওটো বৰ মিঠা আছিলে, পকৰি দুটামান বনালোঁ। তো এতিয়া খাওঁ দেই আমি সকলোৱে। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব। আজিলৈ আহিছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব দেই। আন এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম। বাই বাই।